এভৰিৱান আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বহুত বেছিয়ে ভাল আজি মানে ব্লগটো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ নহয় মানে মই সেইখিনি কথা আগত দিবলগীয়া কথাখিনি এতিয়া কৈছোঁ কাৰণ মই গোটেই ভিডিঅ' ক্লিপ কৰি ল'লোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'বোৰ দেখাম আজি শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ শুভেচ্ছা প্ৰতিগৰাকী শিক্ষক মোৰ জীৱনত লগ পোৱা যি পথ প্ৰদৰ্শক আৰু যিসকলে মোক প্ৰতিটো পথতে মোৰ প্ৰতিটো কামতেই মোক সহায় কৰি আছে বিভিন্ন ধৰণৰ কামত আৰু ঘাট প্ৰতিঘাতবোৰৰ মাজে কেনেকৈ ওলাই আহিব লাগে সকলোবোৰ শিকাই মেলি মোক আগবঢ়াই নিছে প্ৰতিগৰাকী মোৰ গুৰুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমাৰ বিদ্যালয়ত ইমান ধুনীয়া কিছুমান প্ৰগ্ৰেম হ'ল মই বিৰাট ভাল লাগিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মৰমবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সকলোৱে চাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাব আৰু চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আহক তেনেহ'লে মোৰ ভিডিঅ'বোৰ চাওক কেনেকুৱা লাগে ক'ব প্ৰতিজন শিক্ষাগুৰুকে সশ্ৰদ্ধা প্ৰণাম জনাই বন্ধু প্ৰজ্বলন কাৰ্যসূচীৰে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। তাৰপিছতে আমাৰ শ্ৰদ্ধেয় চিয়া বৰা ছাৰে বন্তি প্ৰজ্বলনেৰে আমাৰ যি অনুষ্ঠান তাৰ শুভাৰম্ভ কৰিলে আৰু আমাৰ বৰ বাইদেউ নিৰু বাইদেউ উদয় ছাৰ সকলোৱে মিলি তাত বন্তি প্ৰজ্বলন কৰিলে আৰু অনুষ্ঠানৰ শুভাৰম্ভ হ'ল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ আমাৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতে আমাৰ দেশৰ ৰাষ্ট্ৰপতি তথা দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। ৰাষ্ট্ৰপতি হৈ তেখেতে প্ৰতিগৰাকী শিক্ষককে মই ধন্যবাদ জনাওঁ। সেয়েহে 5 ছেপ্টেম্বৰ এই দিনটোতে পৃথিৱীৰ চুক কোণত থকা প্ৰতিগৰাকী শিক্ষকলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত কিয়নো শিক্ষক হৈছে এজন সমাজৰ মেৰুদণ্ড শিক্ষকৰ যি বিলোৱা জ্ঞান সেই জ্ঞানেৰে আলোকিত হয় এখন সমাজ তথা এখন দেশ শিক্ষকৰ অবিহনে এখন দেশৰ উন্নতি সম্ভৱ নহয় আৰু আমাৰ ভাৰতবৰ্ষত এই 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ স্মৃতিত শেষত আপোনালোক সকলোলৈ মোৰ ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ চিয়া বৰা ছাৰক সম্বৰ্ধনা জনাইছে আমাৰ ছাত্ৰীসকলে তাকে আপোনালোকৰ আগত অকণমান মই প্ৰতিটো ভিডিঅ'ৰ ক্লিপ দেখাই আছোঁ আপোনালোকে চাই থাকিব কেনেকুৱা লাগে দেই আৰম্ভণি কালৰ পৰা আজিলৈকে শিক্ষক তেখেতসকলে যি বৰঙণি আগবঢ়াইছে তাৰ হিচাপে আজি আমি এই দিনটো তেখেতলোকক
ইমান দেৰি আপোনালোকক বহুত কিবা কিবি ডান্স দেখালোঁ। এতিয়া যিটো ডান্স বা ষ্টাণ্ট বুলি ক'ম, ইমান ধুনীয়া কৰিছে। আপোনালোকেও কমেণ্ট কৰিবচোন কেনেকুৱা লাগে। এতিয়া আমাৰ এই সম্বৰ্ধনা অনুষ্ঠান হৈছিলে। শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা কিবা দিয়া সৰু এটা উপহাৰ, আৰু সেই উপহাৰ পাই আমি সকলোৱে খুবেই আনন্দিত। আপোনালোকে যদি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ হাঁহিটো দেখে তেতিয়াই গম পাব কিমান ভাল লাগিছে। আৰু সকলোকে এই ভিডিঅ'ৰ যোগেদিয়ে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে। প্ৰথমতে আমাৰ সকলো বাইদেউহঁতক দি আছিলে, তাৰপিছতে আমাকো দিলে। আমাৰো খুব ভাল লাগিলে, মনটো ভাল লাগিলে। সেইকাৰণে আপোনালোকৰ আগতে এইডোখৰ শ্বেয়াৰ কৰি দিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ কোষাধ্যক্ষজনে ইয়াত সম্ভাষণ জনোৱা হৈছিলে। তাৰপিছতে আমাৰ বিদ্যালয়ৰ যিসকল পৰিচালনা সমিতি মানে পৰিচালিকা বাইদেউসকলকো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা মৰম যাচা হৈছিলে, আৰু সেয়া লৈ তেওঁলোক বহুত সুখী। दिखाने जाएगी, मुस्कान से अपने घर के जो बीच लड़ाएंगे।
संग में रास रचे कृष्ण कान्हा कान्हा के गुण पे झूमे कैसे देखो राधा आई पूनम की प्यारी रात रास रचे कृष्ण कान्हा कान्हा के गुण पे झूमे कैसे देखो राधा मेरी याद में तन्हा तन्हा मेरे बात में लेना हंसती न हो माना कल से होंगे हम लेना हंसती न हो लेना हंसती न हो नैना लौटा आने वाले साल जो मेरी वर्दी बोले मेरा हाल कौन ना हंसती न हो ये समझना मैं हूँ मजबूर लेना हंसती न हो लेना हंसती न हो
বেয়া লাগিব এইখিনি দেই। অতি সুন্দৰ অনুষ্ঠানৰ মাজেৰে আমাৰ শিক্ষক দিৱস পালন কৰা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মৰমবোৰ দেখি আমি সকলো টিচাৰে বহুত আৱেগিক হৈ পৰিছিলোঁ আৰু এটা মিক্স ফিলিং বুলিয়ে ক'ব লাগিব। সিহঁতৰ এবাৰ শেষ আৰু যিয়ে নহওক বাৰু অহা যোৱাটো হৈয়ে থাকিব, কিন্তু এনেদৰেই আমাৰ যাতে সকলোবোৰ বান্ধোন থাকে তাৰে কামনা কৰিলোঁ।